আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো মই ৰাহুল শইকীয়া আৰু আজিৰ এই ভিডিঅ'টিত আমি মেইনলি ডিসকাস কৰিম টাইম এণ্ড ৱৰ্কৰ ওপৰত বহুত বেছি ইম্পৰ্টেন্ট চেপ্টাৰ যাক অসমীয়াত কোৱা হয় সময় আৰু কাম সময় আৰু কাম ইটোৰ লগত সিটো ওতপ্ৰোতভাৱে জড়িত ৰিলেটেড টু এক্সাম বহুত বেছি গুৰুত্বপূৰ্ণ চেপ্টাৰ হয় যাৰ কোৱেশ্চন প্ৰত্যেকটো এক্সামত এটা নহয় এটা আহা দেখিবলৈ পোৱা যায় এতিয়া আমি প্ৰথম দুটামান কনসেপ্ট চাম আৰু তাৰ পিছত ডাইৰেক্ট কোৱেশ্চনলৈ যাম আৰু সহজতে কোৱেশ্চনবোৰ কেনেদৰে সলভ কৰিব পাৰি তাৰ বিষয়ে জানিম এতিয়া প্ৰথম কথাটো হ'ল এক নম্বৰ পালো আমি কাম যাক কোৱা হয় ওয়ার্ক আৰু দুই নম্বৰত পালো আমি সময় যাক কোৱা হয় টাইম ইংলিছত কোৱা হয় টাইম বুলি সময় আৰু কাম বা এটো কাৰ্য বুলিও কোৱা হয় সময় আৰু কাৰ্য ওতপ্ৰোতভাৱে ইটোৰ লগত সিটো জড়িত আমি এটা কথা জানো যদি কামটো বহুত ডাঙৰ হয় সেই কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে বহুত সময়ৰ প্ৰয়োজন হয় যদি কামটো সৰু হয় তেতিয়া কম সময়ৰ প্ৰয়োজন হয় সম্পূৰ্ণ কৰিবৰ কাৰণে গতিকে এটা কথা ইয়াৰ পৰা আমি স্পষ্ট যে কাম আৰু সময় ইটোৰ লগত সিটো ওতপ্ৰোতভাৱে জড়িত ইয়াৰ পৰা আমি এইটো ক'ব পাৰো যদি কামটো ডাঙৰ হয় সময় বেছি প্ৰয়োজন হয় কামটো যদি সৰু হয় কম সময়ৰ প্ৰয়োজন হয় ইয়াৰ পৰা আমি এইটোকে কৰিব পাৰো মই যেন এই চিন্তাল দিলো ই বুজাইছে ডাইৰেক্টলি প্ৰপৰ্চনেল অৰ্থাৎ ইটো সিটোৰ লগত নিৰ্ভৰশীল মানে কাম যদি বৃদ্ধি পায় কামটো যদি ডাঙৰ হয় সময়ৰো বৃদ্ধি পায় কামটো যদি কমি যায় সময়ও কমি যায় এটা কথা আমি গম পালো কাম আৰু সময় কেনেদৰে ইটোৰ লগত সিটো ৰিলেট কৰিব পাৰি দ্বিতীয়তে আৰু এটা কথা আমি চাম কাৰ্যৰ বা কামৰ সামৰ্থ্য কাৰ্য বা কামৰ সামৰ্থ্য এটো ইংলিছত কোৱা হয় ইফিচিয়েন্সি বুলি ওয়ার্ক ইফিচিয়েন্সি যাক ইংলিছত কি বুলি কোৱা হয় ওয়ার্ক ইফিচিয়েন্সি বুলি তো এতিয়া কথাটো হ'ল ওয়ার্ক ইফিচিয়েন্সি মানে কি মই কৈ যাম আপোনালোকে এখন বহি উলিয়াই ল'ব আৰু নোট কৰি যাব বস্তুবোৰ বহুত বেছি গুৰুত্বপূৰ্ণ বস্তু হয় ওয়ার্ক ইফিচিয়েন্সি মানে কি সাপোজ মই ধৰি ললো এজন মানুহে এটা কাম কৰোতে সময় লয় দুদিন মই কি ধৰি ললো এজন মানুহে এটা কাম কৰোতে সময় লয় কিমান দিন দুদিন গতিকে সেই মানুহজনে এদিনত কিমান অংশ কাম কৰিব সেই মানুহজনে এদিনত কিমান অংশ কাম কৰিব সেই মানুহজনে এদিনত মানে এটা কাম কৰোতে যদি দুদিন সময় লাগে এদিনত কিমান অংশ কৰিব গতিকে আধা অংশ কাম কৰিব আমি ইয়াৰ পৰা গম পালো যে আধা অংশ কাম কৰিব কিমান এদিনত এইটোকে আমি এনেদৰেও লিখিব পাৰো আধা মানে কি 50% কাম কৰিব 50% কাম কৰিব এজন মানুহে সম্পূৰ্ণ কামটো কিমান দিনত কৰে দুদিনত আৰু আধা অংশ কাম কিমান দিনত কৰিব পাৰে বুলি গম পালো এদিনত গতিকে সেই আধা অংশটোকে মই কি বুলি লিখিলো 50% বুলি হল কি আধা অংশটোকে মই কি বুলি লিখিলো 50% এই 50% পাৰ ডে 50% পাৰ ডে মানে 50% প্ৰত্যেক দিনত সেইটোকে কোৱা যাব এজন মানুহৰ কামৰ সামৰ্থ্য বুলি মানে ওয়ার্ক ইফিচিয়েন্সিটো মানুহজনৰ 50% পাৰ ডে এই দিনত মানুহজনে কিমান অংশ কাম কৰিব পাৰিব সেই অংশ কামেই হ'ব মানুহজনৰ ইফিচিয়েন্সি হল তো এতিয়া আমি কোৱেশ্চনলৈ যাম কোৱেশ্চনত আমি কোৱেশ্চন সমূহ সহজ প্ৰক্ৰিয়াৰে কেনেদৰে কৰিব পাৰি সেই বিষয়ে চাম আৰু লগতে বিভিন্ন টিক্স সমূহ শিকি যাম এটা প্ৰথম কোৱেশ্চনটোত কি দি আছে আমি চাম ইয়াত দুটা ল্যাঙ্গুৱেজতে আমি কোৱেশ্চনটো দেখিছো ইংলিছতো আছে অসমীয়াতো আছে মই অনলি অসমীয়াটো পঢ়ি যাম আপোনালোকে ইংলিছটো নিজে পঢ়ি ল'ব কাৰণ দুটা ল্যাঙ্গুৱেজতে যদি পঢ়ি থকা হয় তেতিয়া বহুত সময়ৰ প্ৰয়োজন হয় যাৰ কাৰণে মই অকল অসমীয়াত পঢ়ি যাম আৰু কৰি যাম লগতে হ'ব তো এতিয়া আমি চাও কোৱেশ্চনটো কি দি আছে তো কোৱেশ্চনটো দিয়া আছে এ এটা কাম কৰিব পাৰে 15 দিনত আৰু কি কৈছে আৰু কৈছে বি এ একেটা কাম কৰিব পাৰে 20 দিনত
A কিমান দিনত কৰিব পাৰে 15 দিনত আৰু B কিমান দিনত কৰিব পাৰে 20 দিনত কিমান দিনত দুয়োটাই মানে A আৰু B একেলগে কামটো সম্পূৰ্ণ কৰিব পাৰে তো দিয়া আছে কি আমাক দিয়া আছে যে A এটা কাম কৰিব পাৰে কিমান দিনত 15 দিনত B হে একেটা কাম কিমান দিনত কৰিব পাৰে 20 দিনত আৰু যদি দুইজনে একেলগে কামটো কৰে তেতিয়া সেই কামটো সম্পূৰ্ণ কিমান দিনত কৰিব পাৰিব সেই কথাটো সুধিছে আমাক ডেটো উলিয়াব লাগে আমি ইয়াৰ পৰা মই জেনেদৰে লিখি যাও তেনেদৰে তো আপোনালোকে লিখি যাব এনেদৰে লিখিব A কিমান দিনত কৰিব পাৰে কামটো 15 দিনত ইয়াৰ লিখক 15 ডে A কৰিব পাৰে কিমান দিনত 15 দিনত B কিমান দিনত কৰিব পাৰে ইয়াৰ লিখক B কিমান দিনত কৰিব পাৰে 20 দিনত এতিয়া আমি এটা কাম কৰিম ইয়াত পালো A কৰিব পাৰে 15 দিনত আৰু B কৰিব পাৰে 20 দিনত এতিয়া দুই সম্পূৰ্ণ কামটো কিমান আছিল তো সেইটো উলিয়াবৰ কাৰণে আমি A যেন 15 দিনত কৰিব পাৰে B যেন 20 দিনত কৰিব পাৰে তাৰ পৰা আমি টোটাল ওয়ার্কটো উলিয়াম তো টোটাল ওয়ার্কটো উলিয়াবৰ কাৰণে আমি কি কৰিম 15 আৰু 20 ৰ লসাগু লম বা এলসিএম লম 15 আৰু 20 ৰ কি লম আমি এলসিএম লম তো এলসিএম টো মই জেনেদৰে পাতো তেনেদৰে ইয়াত বহাব আৰু ইয়াত আমি কি পাম টোটাল ওয়ার্কটো পাম টোটাল ওয়ার্ক মানে কি সম্পূৰ্ণ বা মুঠ কামটো তো মুঠ কাম পাবৰ কাৰণে আমি কি কৰিম 15 আৰু 20 ৰ কিলো এলসিএম বা লসাগু লম এটা 15 and 20 ৰ লসাগু কিমান হ'ব সেইটো উলিয়াবৰ কাৰণে আমি সাইডত এনেদৰে পাতিম 15 আৰু 20 হল তো ইয়াৰ লসাগু কিমান হ'ব ইয়াক কি সংখ্যাৰে হৰণ যায় দুইটা সংখ্যাকে 15 আৰু 20 কিহেৰে হৰণ যায় 5 ৰে হৰণ যায় 5 এ 15 কিমান বাৰ যাব 3 বাৰ আৰু 20 কেইবাৰ যাব 4 বাৰ 4 5 20 গতিকে লসাগু কিমান হ'ব ইহত কেইটা পূৰণ কৰি দিয়া 5 3 4 তো 4 5 20 3 20 60 গতিকে আমি এলসিএম কিমান পালো বা লসাগু কিমান পালো 60 গতিকে 60 টো ইয়াত বহাই দিয়া আৰু এই 60 টোৱে হ'ব মুঠ কাম বা টোটাল ওয়ার্ক এতিয়া কি কৰিবা চাবা এতিয়া এই 15 ডে টু যেন পালো 15 টোৱে কি কৰা 60 ডিভাইড কৰি দিয়া 15 এ 60 কেইবাৰ যাব 15 এ 60 যাব 4 15 60 গতিকে 4 বাৰ যাব গতিকে 4 টো ইয়াত বহোৱা ঠিক একেদৰে 20 এ 60 কৰা 20 এ 60 কেইবাৰ যাব 3 বাৰ যাব তো ইয়াত বহোৱা এতিয়া আমি ইয়াৰ পৰা এটা কথা গম পাম যে এই 4 টো যেন পালো সেইটো হ'ব A ৰ এদিনৰ কাম আৰু যেন এই বিত আমি পালো এই 3 টো হেতু হ'ব B ৰ এদিনৰ কাম মন কৰিবা মই সহজভাৱে বুজাই দিছো মানে কি শৰ্ট ট্ৰিক্স ইউজ কৰিছো জেনাৰেল মেথডটো অলপ বেলেগ ধৰণে কৰে বহুত টাইমৰ প্ৰয়োজন হয় এটো মেথডত কৰিলে সহজতে আপোনালোকে আনসাৰটো উলিয়াব পাৰিব তো মই জেনেদৰে কৈছো তেনেদৰে আপোনালোকে মনত ৰাখিব এতিয়া ইয়াৰ পৰা আমি কি গম পালো A ৰ এদিনৰ কাম 1 ডে কাম কিমান A ৰ এদিনৰ কাম কিমান 4 তো B ৰ এদিনৰ কাম কিমান হ'ব B ৰ 1 ডে কাম কিমান পালো আমি 3 এতিয়া যদি আমি A আৰু B ৰ এদিনৰ কাম উলিয়াম তেতিয়া কি হ'ব A + B এদিনৰ কাম A + B মই এটা কথা কাৰণে লিখিছো দুটাই একেলগে কামটো আমাক উলিয়াব লাগে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে গতিকে মই সেই কাৰণে লিখিছো A + B A + B ৰ এদিনৰ কাম কিমান হ'ব 1 ডে ওয়ার্ক A + B ৰ 1 ডে ওয়ার্ক কিমান হ'ব হেতু কৰিবৰ কাৰণে আমি A ৰ এদিনৰ কামটো আৰু B ৰ এদিনৰ কামটো যোগ কৰি দিম A ৰ এদিনৰ কাম কিমান 4 B ৰ এদিনৰ কাম কিমান 3 গতিকে 4 প্লাস কিমান হ'ব 3 হ'ব this is equal to কিমান হ'ব 7 আমি এটা গম পালো A আৰু B ৰ এদিনৰ কাম কিমান হ'ব 7 এতিয়া আমাক লাগে এই কামটো যেটো কাম A কৰিছিলে 15 দিনত B কৰিছিলে 20 দিনত সেই কামটো A আৰু B কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হ'ব মানে কিমান ডে দৰকাৰ হ'ব এতিয়া আমি টোটাল কামটো ইয়াক দেখিছো টোটাল মুঠ কাম কিমান 60 আৰু আমি A আৰু B এদিনৰ কাম কিমান 7 গতিকে টোটাল কামটোক যদি আমি এই 7 ৰে ডিভাইড কৰি দিও তেতিয়া আমি পাই যাম A আৰু B কিমান সময়ৰ প্ৰয়োজন হ'ব গতিকে ইয়াত আমি লিখিব পাৰো A আৰু B এ সম্পূৰ্ণ বা মুঠ বা সম্পূৰ্ণ লিখা সম্পূৰ্ণ কামটো কৰিব কিমান দিনত কৰিব মই কি কলো এজন A and B এদিনৰ কামটোৱে টোটাল কামটোক ডিভাইড কৰি দিয়া টোটাল কাম কিমান আছিল 60 আছিল টোটাল ওয়ার্ক 60 আছিল আৰু 60 ক আমি কিহেৰে ডিভাইড কৰিম আমি ডিভাইড কৰিম 7 এ তো 7 এ ডিভাইড কৰিলে আমি কি পাম
60/7 এটুক আৰু অলপ সৰল কৰিব পাৰা তেতিয়া কি পাবা 60 তুমি 7 এ কৰিছোৱা কিমান পাবা 60 7 এ কৰিলে 7 8 56 56 হল তাৰ পৰা কিমান নামি আহিলে 4 নামি আহিলে এটুক আমি ফ্ৰেকশনত এনেদৰে লিখিব পাৰো 8 সমস্ত 7 ভাগৰ 4 এটু হ'ব ৰিজাল্ট হল এনেকুৱা ধৰণৰ আমি আৰু এটা কোৱেশ্চন কৰিছো নেক্সট কোৱেশ্চনটো চাও তো নেক্সট কোৱেশ্চনটো কি দিয়া আছে তো নেক্সট কোৱেশ্চনটো দিয়া আছে এ এটা কাম কৰিব পাৰে 10 দিনত এনেদৰে লিখি লোৱা এ কিমান দিনত কৰিব পাৰে 10 দিনত কৰিব পাৰে আৰু বি এ কৰিব পাৰে 12 দিনত বি এ কিমান দিনত কৰিব পাৰে 12 দিনত 12 দিনত আৰু সি এ একেটা কাম কৰিব পাৰে 15 দিনত এ কৰিব পাৰে 10 দিনত বি এ কৰিব পাৰে 12 দিনত আৰু সি এ কিমান দিনত কৰিব পাৰে একেটা কাম 15 দিনত সি এ কৰিব পাৰে 15 দিনত হল তো এতিয়া আমাক খুদিছে কিমান দিনত এ বি সি এ একেলগে কামটো সম্পূৰ্ণ কৰিব পাৰিব এ বি সি এ যদি একেলগে কামটো কৰে তেতে কিমান দিনত সেই কামটো সম্পূৰ্ণ হ'ব কেটো কথা খুদিছে ঠিক একেদৰে আমি আগত কি লৈছিলো নিহতৰ এ বি সি প্ৰথমতে আমি কি পাইছিলো এ আৰু বি দুজনে আছিল তাত তো সেই দুজনৰ কামটো সম্পূৰ্ণ কামটো উলিয়াবৰ কাৰণে আমি কিহতৰ এলসিএম লৈছিলো আৰু আজি আমি কি পাইছো এ বি সি তিনিজন পাইছো যাৰ কাৰণে এ বি আৰু সি আমি এলসিএম লম বা লসাগু লম এ বি সি লসাগু কিমান হ'ব ইয়াত বহাব লাগে তো প্ৰথম আছিলে 10 তাৰ পৰা আছিলে 12 আৰু তাৰ পৰা আছিলে কিমান 15 10 12 আৰু 15 আমি এলসিএম লম ইয়াত দুটা সংখ্যাক 12 আৰু 15 কিহেৰে হৰণ যায় 3 ৰে হৰণ যায় গতিকে 3 ৰে হৰণ কৰা 10 টো হৰণ নাযায় 3 ৰে সো 10 টো নমাই দিয়া 12 কেবাৰ যাব 3 এ 3 4 12 এন্ড 15 কেবাৰ যাব 3 5 15 এটা তাৰ পাছৰ সংখ্যাটো দুটা সংখ্যাক 10 আৰু 5ক কিহে হৰণ যায় 5 ৰে হৰণ যায় 10 কেবাৰ যাব দুবাৰ তো 4 নামি আহিলে 5ক কেবাৰ যাব এবাৰ এতিয়া 2 আৰু 4ক 2 এ হৰণ যায় 2 এ গল কৰিলা এবাৰ গল 2 এ 4ক কৰিলা দুবাৰ গল 1 টো নামি আহিলে তো এলসিএম কিমান হ'ব এলসিএম হ'ব 3 5 15 3 5 15 2 2 গুণ 4 তো ইয়াতো পালো আমি কিমান এনসারটো 60 গতিকে ইয়াত এলসিএম কিমান পালো 60 গতিকে এলসিএম টো আমি অথনিৰ দৰে বহাই দিও 60 আৰু এই এলসিএম যেন 60 পালো সেইটো কি হ'ব এলসিএম টো হ'ব টোটাল ওয়ার্ক অৰ্থাৎ মুঠ কামটো কিমান হ'ব 60 এতিয়া নেক্সট কামটো আমি কি কৰিম নেক্সট কামটো কৰিম এৰ মুঠ ডেটৱে 10 ডেজ আছিলে এই কামটো কৰিবলৈ কেটোৱে কি কৰিম 60 ক ডিভাইড কৰিম কিমান বাৰ যাব 10 60 যাব সবাৰ 12 কিবাৰ যাব 5 বাৰ আৰু 15 কিবাৰ যাব 4 15 60 গতিকে ইয়াৰ পৰা আমি এটা কথা গম পালো যে এৰ 1 ডে ওয়ার্ক কিমান হ'ব এৰ 1 ডে ওয়ার্ক হ'ব 6 বিৰ 1 ডে ওয়ার্ক কিমান হ'ব বিৰ 1 ডে ওয়ার্ক হ'ব 5 এন্ড সিৰ 1 ডে ওয়ার্ক কিমান হ'ব সিৰ 1 ডে ওয়ার্ক হ'ব তোমাৰ 4 হল তো কিন্তু আমাক কোৱেশ্চনটো খুদিছে এ বি সি একেলগে সম্পূৰ্ণ কিমান দিনত কৰিব পাৰিব তাৰ কাৰণে এ বি সি এদিনৰ কামটো আমি উলিয়াব লাগিব এ বি সি এদিনৰ কামটো উলিয়াবৰ যাওঁতে আমি এ ৰ এদিনৰ ওয়ার্ক বি ৰ এদিনৰ ওয়ার্ক আৰু সি ৰ এদিনৰ ওয়ার্কক আমি কি কৰিম যোগ কৰি দিম হল তো এতিয়া এ প্লাস বি প্লাস সি একেলগে এদিনত কামটো কৰিব পাৰে 1 ডে ওয়ার্ক কিমান হ'ব 6 4 10 10 5 15 মানে এই এৰ এদিনৰ ওয়ার্ক বি এদিনৰ ওয়ার্ক সি এদিনৰ ওয়ার্কক যোগ কৰি দিয়া কিমান হ'ব 4 বা ফাৰ্স্টটো কিমান আছে 6 প্লাস 5 প্লাস 4 কিমান হ'ব এনসারটো হ'ব 6 4 10 10 5 15 গতিকে আমি গম পালো এ বি সি এদিনৰ ওয়ার্ক কিমান হ'ল 15 গতিকে এইটো আমি লাস্ট কি কৰিম আমাক খুদিছে যে এ বি সি একেলগে কামটো সম্পূৰ্ণ কিমান দিনত কৰিব পাৰিব গতিকে হেতু উলিয়াবৰ কাৰণে আমি কি কৰিম এই টোটাল ওয়ার্কটো 15 এ ডিভাইড কৰি দিম গতিকে এ বি সি এ বি সি একেলগে কামটো কিমান দিনত কৰিব পাৰিব হেতু কৰিবলৈ আমি কি কৰিম টোটাল ওয়ার্কটো পাইছিলো আমি কিমান 60 আৰু তাক কিহে ডিভাইড কৰিম এ বি সি এদিনৰ ওয়ার্কৰে তো এ বি সি এদিনৰ ওয়ার্ক কিমান পাইছো আমি 15 this is equal to কিমান হ'ব 4 ডে অৰ্থাৎ 4 দিন সময় লব সেই গুটেই কামটো এবিসি কৰিবলৈ যাওঁতে হল প্ৰথমতে কি কৰিবা এ এদিনৰ ওয়ার্ক কৰা বি এদিনৰ ওয়ার্ক কৰা কি সৰি এৰ টোটাল ডে টো বহুৱা বি টোটাল ডে বহুৱা সি কিমান দিন লাগিব কেটো বহুৱা তাৰ পৰা ইহতৰ এলসিএম ল এলসিএম টো কি হ'ব টোটাল ওয়ার্ক হ'ব আৰু তাৰ পৰা
10 কেবাৰ যাই চোৱা 12 কেবাৰ যাই চোৱা 15 কেবাৰ যাই চোৱা আৰু যেবাৰ যাব সেইটোৱে হ'ব A ৰ এদিনৰ ৱৰ্ক B ৰ এদিনৰ ৱৰ্ক আৰু C ৰ এদিনৰ ৱৰ্ক তাৰ পিছত A B C ৰ একেলগে এদিনৰ ৱৰ্কটো উলিওৱা আৰু এদিনৰ ৱৰ্ক যেটো পাবা সেইটোৱে টোটাল ৱৰ্ক ডিভাইড কৰি দিয়া তো সেইটোৱে হ'ব এনসাৰ A B C এ একেলগে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম তো নেক্সট কোৱেশ্চনটোত কি দি আছে তো নেক্সট কোৱেশ্চনটোত দিছে A কৰিব পাৰে এটা কাম A এদিনত A কৰিব পাৰে এটা কাম A কিমান দিনত কৰিব পাৰে A কৰিব পাৰে এটা কাম 24 ডেজত অৰ্থাৎ 24 দিনত A কৰিব পাৰে B কৰিব পাৰে 30 দিনত B কিমান দিনত কৰিব পাৰে 30 দিনত কৰিব পাৰে B একেটা কাম কিমান দিনত কৰিব পাৰে 30 দিনত কৰিব পাৰে তাৰ পাছত কি দিছে আৰু C সহায়েৰে হিহতি কামটো সম্পূৰ্ণ কৰিব পাৰে 12 দিনত C সহায়েৰে হিহতি মানে কাৰ কথা কৈছে A আৰু B ৰ কথা কৈছে মানে C এ A B আৰু C মানে C এ B আৰু C ৰ হৈতে কামটো কিমান দিনত সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে 12 দিনত সম্পূৰ্ণ কৰিব পাৰে বুলি কৈছে ঠিক একেদৰে অথনিৰে প্ৰসেস ইহতৰ আমি কি লম এতিয়া এলসিএম লম ইহত তিনিটাৰ এলসিএম লম তো 24 12 and 30 LCM to কিমান হ'ব 24 12 আৰু 30 LCM to লব লাগে তো 2 এ কৰা 2 বাম 24 12 কেবাৰ যাব সবৰ 2 পুনং 30 এটা তিনিটা সংখ্যাকে 3 এ হৰণ যায় সো মই 3 এ ডিভাইড কৰিম গুটে গিটা তো 3 এ কৰিলা 3 4 12 3 2 গুণ 6 3 5 15 তাৰ পিছত দুটা সংখ্যাক 2 ৰে হৰণ যায় সো মই 2 ৰে হৰণ কৰিম কিমান যাব দুবাৰ যাব এবাৰ যাব এত 5 টো নামি আহিলে এতিয়া কৰা 2 2 গুণ 4 4 5 20 হল 20 2 দুগুণ 4 তো 2 দুগুণ কিমান হ'ব 4 4 5 20 তাৰ লগত 3 দুগুণ 6 6 কৰা 2 6 12 তো আমি এলসিএম কিমান পালো 120 তো এলসিএম পালো আমি 120 তো 120 তো ইয়াত বহাই দিয়া তো 120 তো কিমান হ'ব টোটাল ওয়ার্ক কিমান পালো আমি 120 এটা কি কৰিম 24 এ 120 ডিভাইড কৰা 24 এ 120 কেবাৰ যাব কেবাৰ যাব হেতু চাবা তো 24 এ 5 বাৰ যাব 24 এ 5 বাৰ গল 120 4 5 20 30 120 কেবাৰ যাব চোৱা 3 4 4 বাৰ যাব হল তো 12 এ 120 কেবাৰ যাব 10 বাৰ যাব তো 24 এ 120 কেবাৰ যাব 5 বাৰ মই চাই দিছো 24 into 5 24 into 5 কিমান হ'ব 4 5 20 ৰ 0 উপলিলে 2 2 5 10 10 2 12 ঠিকে আছে তো 5 বাৰই যাব তো এতিয়া আমি গম পালো a ওয়ান ডে ওয়ার্ক কিমান a এর ওয়ান ডে ওয়ার্ক হল 5 ইয়াৰ আগৰটো লেখিয়াকে b এর ওয়ান ডে ওয়ার্ক কিমান হ'ব b ওয়ান ডে ওয়ার্ক হ'ব কিমান 4 and a plus b plus c ওয়ান ডে ওয়ার্ক কিমান হ'ব a plus b plus c ওয়ান ডে ওয়ার্ক কিমান হ'ব 10 A ৰ one day work 5 হ'ব B ৰ one day work 4 হ'ব A B C ৰ one day work কিমান হ'ব 10 because A B C কৰিব পাৰে কিমান দিনত 12 দিনত আৰু 12 এ আমি 120 যেতিয়া হৰণ কৰিছিলো তেতিয়া 10 পাইছিলো আৰু এই 10 টোৱে হ'ব A plus B plus C one day work আমাৰ কোৱেশ্চনটোত কি সুধিছে এতিয়া C কামটো সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান দিন সময়ৰ প্ৰয়োজন হ'ব আমি ইয়াৰ পৰা C ৰ one day work টো উলিয়াব লাগিব C ৰ one day work কিমান হ'ব C ৰ one day work তো C ৰ one day work টো উলিয়াবলৈ যাওঁতে আমি কি কৰিম A plus B plus C one day work ৰ পৰা A plus B plus C ৰ one day work এটো A plus B plus C ৰ one day work 10 টো হৈছে A plus B plus C ৰ one day work তাৰ পৰা আমি কি মাইনাস কৰি দিম A আৰু B ৰ one day work A আৰু B ৰ one day work কি হ'ব A plus B ৰ one day work তো A plus B plus C one day work কিমান A plus B plus C one day work হৈছে 10 আৰু A plus B one day work কিমান হ'ব 4 আৰু 5ক আমি যোগ কৰি দিম 4 আৰু 5ক যোগ কৰি দিম কিমান হ'ব 4 5 9 তো C আমি one day work টো পাই গলো C one day work কিমান হ'ব ইয়াৰ পৰা 1 হল C one day work হল 1 এতিয়া সম্পূৰ্ণ কাম কিমান সম্পূৰ্ণ কাম আছিলে 120 অৰ্থাৎ মুঠ কাম আছিলে 120 আমাক খুদিছে C এ কামটো কিমান দিনত সময় প্ৰয়োজন হ'ব C কামটো কৰিবলৈ কিমান দিন সময়ৰ প্ৰয়োজন হ'ব অথনিৰ গতে C কিমান দিনৰ প্ৰয়োজন হ'ব C ওয়ান ডে ওয়ার্কটোৱে এই মুঠ কামটোক আমি কি কৰি দিম হৰণ কৰি দিম মুঠ কাম কিমান আছিলে 120 মুঠ কাম আছিলে 120 আৰু C ওয়ান ডে ওয়ার্ক কিমান আছিলে 1 গতিকে দিস ইজ ইকুৱেল টু কিমান হ'ব 120 ডেজ
আমি আনসাৰ পালোগে কিমান 120 days অৰ্থাৎ সিএ কামটো কিমান দিনত কৰিব পাৰিব 120 দিনত যেহেতু এটো এটা ৰেকৰ্ডেড ভিডিও আপোনালোকে যদি বুজি নাপায় ভিডিওটো আকৌ এবাৰ পোষ্ট কৰি পেলাই বা ৰিপ্লে কৰি পেলাই চাব পাৰিব এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো কি দি আছে এতিয়া আমি চাম 4 নম্বৰ কোৱেশ্চনটো তো 4 নম্বৰ কোৱেশ্চনটোত কি দি আছে 4 নম্বৰ কোৱেশ্চনটোত দিয়া আছে এ আৰু বি এ এটা কাম কৰিব পাৰে 8 দিনত 8 দিনত কৰিব পাৰে এ আৰু বি এ বি আৰু সি এ একেটা কাম কৰোতে সময় লাগে 12 দিন আৰু এ আৰু সি সম্পূৰ্ণ কৰোতে সময় লয় 8টা দিন এ বি আৰু সি এ কিমান দিনৰ প্ৰয়োজন হ'ব গোটেই কামটো একেলগে সম্পূৰ্ণ কৰিবৰ কাৰণে ইয়াত কি দি আছে কোৱেশ্চনটোত এ প্লাস বি কিমান দিনৰ প্ৰয়োজন হয় এ প্লাস বি প্ৰয়োজন হয় 8 দিন নেক্সট কি দি আছে বি আৰু সি বি আৰু সি কিমান দিনৰ প্ৰয়োজন হয় বি প্লাস সি কিমান দিনৰ প্ৰয়োজন হয় একেটা কাম কৰোতে সময়ৰ প্ৰয়োজন হয় 12 দিন আৰু লাষ্টত দিয়া আছে এ প্লাস সি অৰ্থাৎ এ আৰু সি প্ৰয়োজন হয় কিমান দিনৰ 8টা দিনৰ প্ৰয়োজন হয় আগৰ প্ৰসেছতে আমি ইয়াত কি কৰিম টোটাল মুঠ কামটো উলিয়াবৰ কাৰণে এলসিএম লম তো 12 8 আৰু 8 12 8 আৰু 8 আমি কি লম এলসিএম লম কিমান পাম এলসিএম তো 2 এ কৰা 2 12 2 4 8 2 4 8 এবাৰ কৰা 2 এ কৰা 2 এ কৰিলে 3 বাৰ গল ইয়াত গল দুবাৰ ইয়াত গল দুবাৰ আকৌ কৰা 2 ৰে কৰিলে কেবাৰ যাব 3 টো নামি আহিলে এবাৰ গল ইয়াত এবাৰ গল 2 দুগুণ 4 2 4 8 3 24 24 আমি গম পালো এতিয়া এলসিএম আমি কিমান পালো 24 আৰু এই 24 টোৱে হ'ব কি তোমাৰ টোটাল ওয়ার্ক কিমান পালো আমি 24 বিকজ 8 12 আৰু 8 আমি এলসিএম কিমান পালোগে 24 এটা কি কৰা 8 এ 24 হৰণ কৰে কেবাৰ যাব 3 বাৰ যাব 12 এ 24 কৰে কেবাৰ যাব দুবাৰ যাব 8 এ 24 কৰা কেবাৰ যাব 3 বাৰ যাব গতিকে এ প্লাস বি ৰ 1 ডে ওয়ার্ক কিমান হ'ব a প্লাস b ৰ 1 ডে ওয়ার্ক কিমান হ'ব তোমাৰ 3 b plus c ৰ 1 day work কিমান হ'ব তোমাৰ 2 and a plus c ৰ 1 day work কিমান হ'ব তোমাৰ 3 এতিয়া গোটেইখিনিক যদি আমি গোটেইখিনি একেলগে কৰে বুলি ভাবো তেতিয়া 1 day work কিমান হ'ব a plus b plus c plus a plus c 1 day work কিমান হ'ব 1 day work এটো লাভ লাগে তো দিস ইজ ইকুয়াল টু কিমান হ'ব তোমাৰ গোটেখিনি যোগ কৰি দিয়া 3 নে 6 6 2 কিমান হ'ব তোমাৰ 8 গতিকে ইয়াৰ পৰা a কেটা আছে দুটা 2 এটা কমন আহিব 2 এটা কমন আহিলে কি হ'ব a plus b plus c 1 day work কিমান হ'ব 8 হ'ব a plus b plus c 1 day work কিমান হ'ব 8 হ'ব গতিকে a plus b plus c যদি 1 day work উলিয়াও আমি ইয়াৰ পৰা কিমান হ'ব সাবা 2 টো এফালে গুছি যাব 2 হ'ব কেবাৰ যাব 8/2 হ'ব দিস ইজ ইকুয়াল টু হ'ব তোমাৰ 4 অৰ্থাৎ a plus b plus c 1 day work হ'ব 4 আমাক কোৱেশ্চনটো কি সুধিছে a b আৰু c কিমান দিনৰ প্ৰয়োজন হ'ব গোটেই কামটো একেলগে সম্পূৰ্ণ কৰিবৰ কাৰণে ইয়াত আমি এটা কথা গম পাইছিলো এটো আছিল টোটাল ওয়ার্ক আৰু এটো পালোগে a plus b plus c এদিনৰ ওয়ার্ক গতিকে আমি আগতে পাই আইছিলো এবোৰ অংক কেনেদৰে কৰে মুঠ কামটো a plus b plus c 1 day work ডিভাইড কৰিব লাগে তো টোটাল ওয়ার্ক কিমান আছিল 24 24ক আমি কিহে ডিভাইড কৰিম 4 এ ডিভাইড কৰিম ৰিজাল্টটো কিমান পাম 4 6 অৰ্থাৎ 6 দিন লাগিব 6 ডে প্ৰয়োজন হ'ব কিমান সহজে আমি কৰিব পাৰিলো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাম নেক্সট কোৱেশ্চনটো কি দি আছে তো নেক্সট কোৱেশ্চনটো দিয়া আছে a আৰু b আৰু তো সবতে ভুল হৈ আছে শুধৰাই লব a আৰু b এ এটা কাম কৰিব পাৰে 12 দিনত a plus b এ এটা কাম কিমান দিনত কৰিব পাৰে 12 দিনত কৰিব পাৰে b আৰু c এ কৰিব পাৰে 15 দিনত b আৰু c এ কিমান দিনত কৰিব পাৰে 15 দিনত কৰিব পাৰে c আৰু a সম্পূৰ্ণ কৰিব পাৰে 20 দিনত c আৰু a কিমান দিনত কৰিব পাৰে 20 দিনত কৰিব পাৰে গটিকে পিছত কি দি আছে আমাৰ প্ৰয়োজন নাই আমি প্ৰথম উলিয়াইলম টোটাল কামটো তো টোটাল কামটো উলিয়াবৰ কাৰণে কি কৰিম 12 15 আৰু 20 ৰ আমি এলসিএম লম তো 12 15 20 তো ইহতৰ আমি কি লম এলসিএম লম গটিকে 15 আৰু 20 কি হে যায় 5 যায় তো 5 হৰণ কৰি দিলো 12 টো নামি আহিলে 3 বাৰ গল 4 5 20
3 আৰু 12 কি হৈ যায় 3 এ যায় 3 4 12 and 3 গুণ 3 4 টো নামি আহিলে এই সংখ্যাটো কি হৈ যায় 2 এ যাব 2 এ দুবাৰ যাব ইয়াত 1 আহিলে 2 এ দুবাৰ যাব আকৌ 2 এ যাব 2 এ কেবাৰ যাব 2 এ ইয়াক এবাৰ যাব 1 টো নামি আহিলে 2 ইয়াক এবাৰ যাব আলটিমেটলি আমি কিমান পালোগে 2 গুণ 4 4 5 20 3 20 60 অৰ্থাৎ এলসিএম আমি কিমান পালো 60 পালো আমি কি এলসিএম গতিকে এলসিএম টো এনেদৰে বহুৱা মই অৰ্থনিৰ পৰা যেনেদৰে বহাই আহিছো 60 টো ইয়াত বহাই দিয়া গতিকে 60 টো যেন পালো আমি এলসিএম এটোই হ'ব কি তোমাৰ টোটাল ওয়ার্ক টো হ'ব 60 এতিয়া 12 এ 60 কেবাৰ যাব 5 বাৰ 15 এ কেবাৰ যাব 4 বাৰ 20 এ কেবাৰ যাব 3 বাৰ গতিকে আমি ইয়াৰ পৰা এটা কথা স্পষ্ট যে a plus b অর্থাৎ a plus b এর 1d work কিমান হবো a plus b 1d work কিমান হবো 1d work হবো 5 and b plus c 1d work কিমান হবো ইয়াৰ লিখা b plus c 1d work কিমান হবো তোমাৰ 4 and c plus a 1d work কিমান হবো তোমাৰ 3 হল এতিয়া আমি পালো কিন্তু আমাক যদি আমি যদি কৰো a plus গুটেইখিনিৰ 1d work উলিয়াব লাগে a b c ইহতৰ 1d work উলিয়াম আমি কেনেদৰে গুটেইখিনি তুমি যোগ কৰি দিয়া a plus b plus b plus c plus c plus a 1d work উলিয়াবলে আমি কি কৰিম এই গুটেইখিনি যোগ কৰি দিম 1d work উলিয়াব কাৰণ আৰু কেটো কি কৰিম এফালে ইহতখিনিকো যোগ কৰি দিম কিমান হ'ব 4 5 9 9 3 কিমান হ'ব 12 অর্থাৎ 12 হবো তো এটো সাইড আমি a দুটা আছে b দুটা আছে গটিকে দুই এটা কমন আহিব কি হবো a plus b plus c this is equal to 1 day work কিমান হবো 12 গটিকে a plus b plus c 1 day work কিমান হবো a plus b plus c 1 day work দুইটো এফালে লৈ আহা 12 দুই কেবাৰ যাব 6 অৰ্থাৎ a plus b plus c 1 day work কিমান হবো 6 হবো এতিয়া আমাক কোৱেশ্চনটোত খুদিছে কিমান দিনত c এ অকলে কামটো সম্পূৰ্ণ কৰিব পাৰিব c এ কামটো অকলে কিমান দিনত কৰিব পাৰিব গতিকে আমি এটা কথা গম পালো a plus b plus c এদিনৰ কাম কিমান 6 আৰু এটা কথা আমি ইয়াৰ পৰা জানিছো a plus b 1 day work কিমান a plus b 1 day work কিমান 5 যদি a plus b plus c পৰা a plus b টো মাইনাস কৰি দিও আমি c ৰ 1 day work পাই যাম গতিকে কিমান হ'ব c ৰ 1 day work উলিয়াবলৈ যাওতে আমি কি কৰিম a plus b plus c 1 day work ৰ পৰা আমি কি মাইনাস কৰি দিম a plus b 1 day work তো a plus b plus c 1 day work কিমান আছিল 6 আছিল আৰু a plus b 1 day work কিমান আছিল 5 আছিল গতিকে c 1 day work কিমান হ'ব 1 c 1 day work হ'ব 1 এতিয়া আমি টোটাল ওয়ার্ক তো c এ কিমান দিনত সম্পূৰ্ণ কৰিব হেতু উলিয়াবলৈ কি কৰিম c 1 day work আমি কিমান পালো 1 c 1 day work 1 পালো 1 বে 60 ডিভাইড কৰি দিম 60 ডিভাইড কৰি দিলো 1 এ তো আমি কিমান পালো আলটিমেটলি ৰিজাল্টটো পালো 60 ডে অৰ্থাৎ c এ অকলে কামটো কিমান দিনত কমপ্লিট কৰিব পাৰিব 60 দিনত কমপ্লিট কৰিব পাৰিব কাৰণ আমি এই 60 টো কিহে হৰণ কৰিম c 1 day work ৰে আমি টোটাল ওয়ার্কক ডিভাইড কৰি দিলে c এ অকলে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব তাৰ ৰিজাল্টটো পাই যাম এতিয়া আমি যাম লাষ্টৰ কোৱেশ্চনটোলৈ লাষ্টৰ কোৱেশ্চনটোত কি দি আছে চাম এতিয়া আমি চাম লাষ্টৰ কোৱেশ্চনটো তো লাষ্টৰ কোৱেশ্চনটোত কি দি আছে এটা কাম সম্পূৰ্ণ কৰোতে সময় লয় 8 দিন অৰ্থাৎ a কিমান দিন লাগে a এটা কাম সম্পূৰ্ণ কৰোতে লাগে 8 দিন আৰু b কিমান দিন লাগে b এটা কাম সম্পূৰ্ণ কৰোতে মানে এটা কাম সম্পূৰ্ণ কৰোতে কিমান দিন লাগে 16 দিন a এটা কাম সম্পূৰ্ণ কৰোতে 8 দিন লাগে b লাগে 16 দিন সামৰ্থ্যৰ অনুপাত কিমান হ'ব আৰু কোন কম সামৰ্থ্য আৰু সবতে ভুল হৈ আছে মই আকৌ কৈছো কোন কম সামৰ্থ্য খুদিছে 1 লাগে 8 দিন বিক লাগে 16 দিন এটা প্ৰথম কথা হৈছে আমি সামৰ্থ্য অৰ্থাৎ এফিচিয়েন্সিটো উলাব লাগে এফিচিয়েন্সি মানে কি এদিনৰ কাম এজনে এদিনত কিমান কাম কৰিব পাৰে সেইটোই হ'ব এফিচিয়েন্সি বা সেইটোই হ'ব সেই a b ৰ সামৰ্থ্য a এদিনত কিমান অংশ কাম কৰিব পাৰে সেইটো হ'ব a ৰ সামৰ্থ্য b এ এটা কামৰ কিমান অংশ এদিনত কৰিব পাৰে সেইটো হ'ব b ৰ সামৰ্থ্য এফিচিয়েন্সি কি হয় মই ক্লাসটো স্টার্ট হওঁতে কৈছিলো তো এতিয়া আমি ইয়াৰ প্ৰথম উলিয়াম টোটাল কাম কিমান টোটাল কামটো উলিয়াবলৈ কি কৰিম ইহতৰ এলসিএম লম a আৰু b ৰ এলসিএম কিমান হ'ব ইয়াত আছে 8 ইয়াত আছে 16 গতিকে এলসিএম কিমান হ'ব 16 তো 8 16 কেবাৰ যে দুবাৰ যাব ইয়াত কিমান হ'ব এবাৰ হ'ব গতিকে a ৰ 1 day work কিমান হ'ব
A ৰ 1 day work 2 হ'ব B ৰ 1 day work কিমান হ'ব B ৰ 1 day work হ'ব 1 গতিকে A ৰ 1 day work 2 মানে কি A ৰ 1 day work 2 মানে হৈছে A ৰ efficiency এটো A ৰ সামৰ্থ্য B ৰ 1 day work 1 মানে হৈছে B ৰ 1 day work 1 মানে কি তো B ৰ 1 day work 1 মানে হৈছে B ৰ সামৰ্থ্য A ৰ 1 day work 2 মানে হৈছে A ৰ সামৰ্থ্য B ৰ 1 day work 1 মানে হৈছে B ৰ সামৰ্থ্য এতিয়া আমি গম পালো সামৰ্থ্যটো কিমান A ৰ কিমান 2 B ৰ কিমান 1 সিহঁতৰ অনুপাত কিমান হ'ব সুধিছে মানে A B ৰ এদিনৰ কামৰ অনুপাতটো সুধিছে তো A B ৰ সামৰ্থ্য কিমান হ'ব A B ডাইৰেক্ট লিখি দিয়া 2:1 এনসাৰ হ'ব 2:1 ইয়াত আৰু এটা কোৱেশ্চন এড কৰিছে কোন কম সামৰ্থ্য হ'ব আমি ইয়াত দেখিছো কোন কম সামৰ্থ্য হ'ব ইয়াত আমি গম পাই গলো A B ৰ অনুপাতটো গম পাই গলো 2:1 আৰু এটা অংশ ইয়াত যোগ কৰিছে কোন কম সামৰ্থ্য হ'ব ইয়াত কোন কম সামৰ্থ্য হ'ব বাৰু আপোনালোকে কমেন্ট বক্সত জনাব তো আজিৰ ভিডিওটো ইমানেই আছিল অনাগত দিনত এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু লাইক কৰিব ধন্যবাদ